আসসালামু আলাইকুম ভাই বন্ধুসকল। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ভাল তাবিজ, যিটো তাবিজৰ জৰিয়তে আপোনালোকে এটা ভাল চাকৰি পাব পাৰে, ভাল কাম কৰিব পাৰে, ভাল বেপাৰ বাণিজ্য কৰিব পাৰে। এই তাবিজটো কেনেকৈ লিখা হয় আৰু কি কৰিব লাগে ইয়াৰ বিষয়ে মই ক'ম। প্ৰথমতে আপোনালোকে কৰিব লগা কাম আছে কি, 7-8-6টো লিখি ল'ব লাগিব। তাৰপিছত এনেকৈ 3টা ঘৰ বনাই ল'ব লাগিব। 3টা ঘৰ বনোৱাৰ পিছত কি কৰিব লাগিব, ইয়াতে জিব্ৰাইল লিখা আছে, সেইটো জিব্ৰাইল ইয়াত লিখিছোঁ। এই জিব্ৰাইলটো আপোনালোকে লিখিব লাগিব। তাৰপিছত কৰিব লগা কাম কি হৈছে, প্ৰথম লাইনটো দেখিছে 1, এইটো 1 লিখিব লাগিব। তাৰপিছত 0 লিখিব লাগিব, তাৰপিছত 9 লিখিব লাগিব, তাৰপিছত 3 লিখিব লাগিব, তাৰপিছত 5 লিখিব লাগিব। ঠিক তেনেকৈ তলৰ লাইনটো লিখিব লাগিব, ঠিক তেনেকৈ তাৰ তলৰ লাইনটো লিখিব লাগিব। তাৰপিছত কৰিব লাগিব কি, ইয়াতে আছে যে নাম লিখিছোঁ, যিজনৰ কাৰণে তাবিজটো লিখা হৈছে তেখেতৰ নাম, তাৰপিছত বিন লিখিব লাগিব, তাৰপিছত মাকৰ নাম লিখিব লাগিব। যদি ল'ৰা হয় বিন, যদি ছোৱালী হয় বিনটি লিখিব লাগিব। আৰু যদি মাকৰ নাম নাজানে তেনেহ'লে হাৱা বুলি লিখিব পাৰে। হাৱা বুলি লিখিলে হয়, মাকৰ নাম নাজানিলে। আৰু তাৰপিছত কৰিব লগা কাম কি আছে, এনেকৈ তাৰমানে ঠিক এতিয়া 1, 2, 3 মই দিছোঁ। 1, 2, 3 দিয়াৰ অৰ্থটো কি হৈছে, তাবিজটো 3 দিন কণ্টিনিউ লিখিব লাগিব। ধৰি লোৱা তাবিজটো আজি আপোনালোকে লিখিছে, এইটো 1 প্ৰথম দিনা লিখি প্ৰথম দিনা কি কৰিব লাগিব, তাবিজটো আপোনালোকে যদি কোৱাত নদী আছে নাইবা পুখুৰী আছে, নদী পুখুৰী এনেকুৱা জেগাত তাৰমানে ডুবাই দিব লাগিব। এটা পাথৰত বান্ধি ধুনীয়াকৈ ডুবাই দিব পাৰে। প্ৰথম দিনা ডুবাই দিলে হৈ গ'ল। ছেকেণ্ড দিনা ঠিক তেনেকৈ কৰিব লাগিব, যদি পাৰিছে নদী পুখুৰীত ডুবাই দিব লাগে। তৃতীয় দিনা ঠিক তেনেকৈ কৰিব লাগে। আৰু যদি নদী পুখুৰী ওচৰত নাই তেনেহ'লে তাবিজটো নিজৰ লগত ৰাখিব পাৰে, ধুনীয়াকৈ বান্ধি টোপোলা কৰি নিজৰ লগত ৰাখিব পাৰে, নহ'লে পাৰ্চতো ৰাখিব পাৰে, নহ'লে বিছনা আমাৰ বালিচৰ তলত ৰাখিব পাৰে। ঠিক তেনেকৈ ৰাখিলে চাব ইনশাআল্লাহ আপোনালোকৰ যিখিনি হ'বলগীয়া কামবিলাক হৈ যাব। আৰু যদি কাৰোবাৰ চাকৰি তাকৰি বিচাৰি আছে, চাকৰি তাকৰি সোনকালে পাব। পঢ়া শুনাটো যদি পঢ়া শুনা কৰি আছে, পঢ়া শুনাৰ কাৰণে ভাল ফল লাভ কৰিব পাৰিব। আৰু যদি বেপাৰ বাণিজ্য কৰি আছে, বেপাৰ বাণিজ্যটো ভাল ফল লাভ কৰিব পাৰিব। যদি আপোনালোকে মোৰ তাবিজটো লিখি ভাল ফল পায় তেনেহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। খুদা হাফিজ।